Hey guys, press the subscribe button and the bell icon for never-miss a video from Technical Battery. নমস্কাৰ বন্ধুসকল, মোৰ নাম নাছিৰ হুছেইন। আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ টেকনিকেল বাতৰি এটা নতুন এপিছডলৈ। আজি আমি আনবক্সিং কৰিম। ইমান পুৰণা ফোন নহয়, নতুন ফোন, চবেই জনাজাত ফোন। নামটো হৈছে ৰেডমি নোট 7 প্ৰ' নহয়, ৰেডমি নোট 7। এইটো আমি অনলাইন কিনিব নোৱাৰিলোঁ, চ' অফলাইন মাৰ্কেটত 300 টকা বেছি দি কিনি আনিছোঁ। টোটেল দাম আপোনালোকে অনলাইন কিনিলেতো বেলেগ কথা, অফলাইন কিনিলেতো 10,300 টকা পৰে। চ' ইয়াৰ আনবক্সিংটো দেখাব অলপ। আনবক্সিং কৰাৰ আগতে আপোনালোকক ইয়াৰ স্পেক্স কিছুমান জানিবলৈ দিলোঁ। ইয়াত আছে স্নেপড্ৰেগন 660 2.2 GHz ক্লকড আছে, 3GB ৰেম আছে, 6.3 ফুল HD IPS LCD স্ক্ৰীন, যিটো 19:5:9 এক্সপেক্ট ৰেচিঅ'ত আছে, 32GB ইণ্টাৰনেল ষ্ট'ৰেজ আছে, ডুৱেল নেনো চিম স্লট আছে, কিন্তু হাইব্ৰিড চিম স্লট। ৰিয়াৰ কেমেৰা 12 MP, যিটো এপাৰেচাৰ হ'ল f2.2, আৰু ডেপ্থ কেমেৰা হ'ল ডেপ্থ চেঞ্চিঙৰ কাৰণে কেমেৰা দিছে 2 MP, আৰু ফ্ৰণ্ট কেমেৰা 13 মেগাপিক্সেল আছে, য'ত পৰ্ট্ৰেইট মোডো আছে। ইয়াত বেটেৰীটো বহুত ভাল, 4000 mAhৰ বেটেৰী আছে, এণ্ড্ৰইড পাই আছে, আৰু লগতে MIUI 10 আৰু ফিংগাৰপ্ৰিণ্ট আনলকো আছে। এয়া আছিল ইয়াৰ স্পেক্স। এইটোৱে হৈছে আমাৰ ৰেডমি নোট 7ৰ বক্সটো। খুলি পেলাই আমি দেখিলোঁ প্ৰথম এটা পেপাৰ ৰেপ আপ আছে। পেপাৰটো খোলাৰ লগে লগে আপোনালোকে বেক কভাৰ পাব এটা, যিটো প্লাষ্টিকৰে হয়, বৰ সুবিধাজনক নহয়, কিন্তু চলি যায় আৰু পিছফালে এটা কভাৰেজ হিচাপে দিবলৈ। তাৰপিছত আমি দেখিলোঁ এইটো ফোনটো ব্লু কালাৰ হয়, চেফায়াৰ ব্লু বুলি কয়। ৰেপ আপটো এৰাই দিওঁ বলক। এতিয়া আমি বুট কৰোঁ ফোনটো কিমান দেৰি লাগে বা বুট হওঁতে। বুট কৰোঁ, টাইম লাগে অলপ সময় বুট হ'বলৈ। পিছফালেতো বৰ ধুনীয়া ডিজাইন, আপোনাৰ গ্লাছ মেটেল ফিনিছ দেখিব পাৰিব। পিছফালে পেপাৰ ৰেপ আপটো লিখা আছে কিছুমান বস্তু, সেইটো এৰাই দিওঁ। এৰাই দিছোঁ, দেখিবলৈ ধুনীয়া ফোন মুঠতে। চেফায়াৰ ব্লু কালাৰ, মই এই কালাৰতে পচন্দ কৰোঁ। জিলিকনি এটা আছে, মানে একদম প্ৰিমিয়াম ফোন হাতত লৈ থকা নিচিনা লাগে। ফোনটো ধুনীয়া দেখিবলৈ, ভাল ফোন, ধুনীয়া ফোন আৰু দেখিবলৈ। 10,000 ভিতৰত আৰু এনেকুৱা ফোন আজিকালি এটা সপোন আছিলে এটা সময়, এতিয়া পাইছোঁ। আমাক কাষ্টমাৰ বাবে বহুত অপটিমাইজেশ্যন পাইছে ক'বলৈ গ'লে। ভাল ফোন, ধুনীয়া ফোন, লেগ ফ্ৰী এক্সপিৰিয়েঞ্চ পাব আপোনালোকে ফোনটো। ছেটিংছ মিলাই চাব পাৰে, ধুনীয়া ছেটিংছবোৰ মিলাই লওক। এণ্ড্ৰইড 9 পাই আছে ইয়াত, দেখিছে ধুনীয়াকৈ ফোনটোত। বাকীখিনি 3GB ৰেমৰ ফোন দেই, এইটো 3GB ৰেমৰ ফোন হয়। চ' এয়া এণ্ড্ৰইড পাই আছে ফোনটোত। ৱাইফাই লগত কানেক্ট কৰাৰ পিছত আমি গুগলৰ ছেটিংছ কিছুমান মিলাই লৈছোঁ। আৰু জানেই নহয়, জিমেইল এইবোৰ ছেটআপ কৰোঁতে অলপ সময় লাগে। চব বস্তু এলাউ কৰি দিছোঁ, ধুনীয়া অপটিমাইজেশ্যন লাগে। এইটোৱে আছিলে ফোন। ইয়াৰ কিছুমান চেল্ফি শ্বট। প্ৰথমটো হৈছে আপোনাৰ পৰ্ট্ৰেইট মডত লোৱা, আৰু আপোনালোকে নেক্সট ফটোখন দেখিছে, এইখন হ'ল পৰ্ট্ৰেইট মডত নোলোৱা। ধুনীয়া পিকচাৰ আহিছে, ৰাতি লোৱা পিকচাৰ হয়। চেল্ফি শ্বট ভাল আহিছে, চেল্ফি শ্বট। তেওঁ কিছুমান চেম্পল শ্বটছ আপোনালোকে দেখিছে। এইটো ব্লাৰ কৰা নাই, মানে পৰ্ট্ৰেইট মডত নহয়, ডাইৰেক্ট ফটো লোৱা হৈছে এইকেইটা। ধুনীয়া, মানে ডিটেইলছ ধুনীয়াকৈ দেখিছে আপোনালোকে। মানুহৰ হিউমেন অবজেক্টৰ ওপৰত দেখিছোঁ, মানে ভাল হৈছে ফটোবোৰ, যথেষ্ট ধুনীয়া। ভাল কোৱালিটি ফটো, ধুনীয়া ফটো। লেন্সৰ ওপৰতো মাৰি চাইছিলোঁ, এই কপি নৰ্মেল মোডত মাৰিছিলোঁ, পাছৰ কপি আমি মাৰিলোঁ পৰ্ট্ৰেইট মোডত। ধুনীয়া হৈছে, ধুনীয়া ফটো চেম্পল ধুনীয়া। আৰু এতিয়া ইয়াৰ অডিঅ' আৰু ভিডিঅ' কোৱালিটি চাই ল'ম অলপ। টেকনিকেল বাতৰি এপিছড এটা লৈ আপোনালোকে জানেনে এণ্ড্ৰইড মানে এণ্ড্ৰইড অপাৰেটিং চিষ্টেমটো ক'ৰ পৰা একচুৱেল মডটো আহিছে। এণ্ড্ৰইডৰ একচুৱেল মডটো হৈছে মানে এটা মানুহৰ ৰবটিক এপিয়াৰেঞ্চ, মানে এটা মানুহে ৰবটৰ। ইয়াত দেখিছে, ইয়াত ভিডিঅ' কৰিছোঁ ৰেডমি নোট 7ৰ পৰা। EISটো আছে ইয়াত, ইলেক্ট্ৰনিক ইমেজ ষ্টেবিলাইজেশ্যন আছে, আৰু বহুত ষ্টেবিলিটি প্ৰদান কৰে। কেমেৰাটো ভালেই বুলি ক'ব পাৰি। আমি এটা কৰিডৰ ভিতৰত আছোঁ, ধুনীয়া হয়। নাইট ডিষ্ট্ৰিবিউশ্যন ভাল কেমেৰাটোত, আপোনালোকে দেখিছে। ভিডিঅ' চিনক্ৰনাইজেশ্যনটো ভাল, মানে ইমান নিহিলে। EIS থাকিলে সেইটোৱে আৰু সুবিধাটো হয়। 10,000 ভিতৰত EIS থকাটো বহুত ডাঙৰ কথা। দেখিছে আপোনালোকে, ধুনীয়া ষ্টেবিলাইজেশ্যন হৈ আছে। আমি যদি যিমান গৈ থাকোঁ ইমান হৈছে। আপোনালোকক ক'ৰবাত দেখাম এতিয়া, ইমান ডাঙৰ যোৰহাট চহৰখন আপোনালোকে দেখিছে চাগে। ধুনীয়াকৈ ইলেক্ট্ৰনিক ইমেজ ষ্টেবিলাইজেশ্যনটো আছে, চ' ফ'কাচিং কেপেবিলিটিটো বহুত। এতিয়া ভিডিঅ' কৰিছোঁ ফ্ৰণ্ট কেমেৰাৰ পৰা। ফ্ৰণ্ট কেমেৰাটো আপোনালোকে দেখিছে ভালেই,
চাউণ্ড কেপেবিলিটিটো আমি চাম কিমান হয়। ইয়াত কেমেৰাটো হয়, ফোনটো একচুৱেলি ইয়াৰ হয়। চ' আনবক্সিং এটা কৰি দিওঁ বুলি ভাবিছোঁ। ভিডিঅ' চিংক্ৰনাইজেশ্যন ভালেই। EIS-টো আজিকালি ফ্ৰণ্টত EIS-টো নাই, বেকত EIS-টো আছে। লাইট ডিষ্ট্ৰিবিউশ্যনো ভাল ফোনটোত। চ' ভালেই আৰু ভালেই বুলি ক'ব পাৰি, ভাল ফোন। বজাৰৰ ভিতৰত ইয়াতকৈ বেলেগ ফোন ভাল নাপায় আৰু সেইটো কথা। এইটোৱে সুধিছে বা এজনীয়ে বোলে ফোন ল'লি নে নাই, সেইটো কাৰণে চাই সেইটোৱে ফটো কেমেৰাটোত কোৱালিটি সেনেকুৱাই আছে আৰু। এতিয়া চাওঁ আমি ইয়াৰ বোলো গেমিং ৰিভিউটো। গেমিং খেলিবলৈ বোলে ফোনটো ভালেই। আমি খেলি চালোঁ প্ৰথমতে পাবজি মোবাইল। পাবজি আল্ট্ৰা হাই ছেটিংছত আমি খেলিছোঁ, মানে যিটো স্মাৰ্ট ছেটিংছ হয় আল্ট্ৰা হাই ছেটিংছত খেলিছোঁ। ধুনীয়াকৈ চলি গৈছে, কোনো লেগ নাই, আপোনালোকে ধুনীয়াকৈ খেলিব পাৰে। মানে পাবজি আল্টিমেটলি ধুনীয়াকৈ চলিছে, আপোনালোকে একোৱে লেগ নাপায়। যদি পাবজি আপোনাৰ 15-20 মিনিটৰ ওপৰতো খেলে বা আধা ঘণ্টা 1 ঘণ্টা খেলিলেও একো লেগ নাপায়। তাৰপিছত আমি খেলিলোঁ এছফল্ট 9 গেমটো। ইয়াতো আমি আল্ট্ৰা হাই ছেটিংছত খেলিছোঁ, ইয়াতো কোনো ধৰণৰ আমি লেগ দেখি নাপালোঁ। ধুনীয়াকৈ স্মুথলি ৰান হৈছে, একদম স্মুথলি, আপোনালোকে একো লেগ নাপায়। গেম প্লেটো ভাল, মই অলপ দেৰি খেলিলোঁ। এইটো এছফল্ট 9টো প্ৰায় মই 10-15 মিনিটৰ ওপৰত খেলিছোঁ, আৰু এছফল্ট 9টোতো ইমান মই দিগদাৰ নাপালোঁ। এছফল্ট 9 ধুনীয়া চলিছে, আপোনালোকে চাব পাৰে। তাৰপিছত আৰু এটা হিউজ গেম খেলিলোঁ, নাম হৈছে শ্বেডো গান লেজেণ্ডছ। এইটো খেলোঁতে আমি যেতিয়া আল্ট্ৰা হাই ছেটিংছত খেলিছোঁ অলপ লেগ অনুভৱ হয়, অলপ নহয় ভালেমান লেগ অনুভৱ হয়। এই গেমটো খেলিবলৈ আপোনালোকে আৰু অপ্টিমাইজেশ্যন লাগিব। স্নেপড্ৰেগন 660 চলি যায়, আপোনালোকে চলাব পাৰে, গেমটো চলি যায়, কিন্তু লেগ দেখিব পাৰে এই গেমটো। মই পালোঁ মানে লেগ, যথেষ্টখিনি লেগ পালোঁ। চ' শ্বেডো গান লেজেণ্ডছটো অলপ হাই প্ৰফাইল গেম হয়, চ' অলপ লেগ দেখিব এই গেমটো খেলিলে। আমি ইয়াৰ তাৰপিছত এণ্টুটো স্ক'ৰ দেখিলোঁ। এণ্টুটো স্ক'ৰ আপোনালোকে দেখিছে যে 1,40,840, যথেষ্টখিনি দেখিছোঁ। গতিকে ৰাইজ আজি আমাৰ আনবক্সিং ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক ক'ব। ৰেডমি নোট 7ৰ আনবক্সিং কৰিলোঁ, চ' কেনেকুৱা পালে ভিডিঅ'টো ক'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো তলত থকা ৰঙা বাটনটো জাষ্ট ক্লিক কৰি দিয়ক, মানে ছাবস্ক্ৰাইব কৰি দিয়ক। গতিকে আজিলৈ